হাই বন্ধুসকল, আপোনালোকে অনলাইনৰ পৰা কেনেকৈ জব কাৰ্ড চেক কৰিব অৰ্থাৎ নতুন যিসকলৰ নাম দিছে সেইসকলৰ কেনেকৈ চেক কৰিব মই এতিয়া ষ্টেপ বাই ষ্টেপ দেখাম। সো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আৰু ভিডিঅ'টোৰ পিছত কিন্তু মই এটা গুৰুত্বপূৰ্ণ কথা ক'ম। প্ৰথমতে আপোনালোকে ইয়াত ষ্টেটটো বহাই দিব, ষ্টেটটোত তাৰপিছত ডিষ্ট্ৰিক্ট যাৰ যি ডিষ্ট্ৰিক্ট সেইটো বহাই দিওঁ। মই ডিষ্ট্ৰিক্ট গোৱালপাৰাটো বহাই দিলোঁ। তাৰপিছত আছে ব্লকটো জলেশ্বৰ মই বহাই দি আছোঁ। তাৰপিছত পঞ্চায়তটো মোৰ যি বহাই দি আছোঁ। দিয়াৰ পিছত আপোনালোকে ইয়াত দুটা লেংগুৱেজ আছে, দুটা লেংগুৱেজ ইউজ কৰিব পাৰিব। এটা আছে লোকেল লেংগুৱেজ, এটা আছে ইংলিছ, আৰু ছেকেণ্ড আছে অৰ্ডাৰ বাই ভিলেজ। আপুনি ভিলেজ ৱাইজ চাব না নেম অফ হেড ৱাইজ। মই ভিলেজ ৱাইজ চাই আছোঁ। ইয়াত সাবমিট অপশ্যনত ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনালোকে চাই আছে বন্ধুসকল, সুন্দৰকৈ কিন্তু এটা লিষ্ট শ্ব' কৰিছে নতুন আৰু পুৰণা যিখিনি মানুহে এপ্লাই কৰিছিল গোটেইখিনি কিন্তু চাব পাৰিব। আৰু একেবাৰে নিচেৰ পিনে আছে ডাউনলোড ইন এক্সেল। আপোনালোকে এইটো ডাউনলোড কৰিব পাৰিব PDF হিচাপে বা এক্সেল হিচাপে। আৰু বন্ধুসকল মই কৈছিলোঁ যে বিশেষ এটা কথা ক'ম, এই লিংকটো কিন্তু আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব। তাৰ পৰা ডাইৰেক্ট এইখন ৱেবছাইটত আহিব পাৰিব। তাৰ পৰা আপোনালোকে যাৰ যি ডিষ্ট্ৰিক্ট ভিলেজ চিলেক্ট কৰি লিষ্টটো চাব পাৰিব, অৰ্থাৎ লিষ্টটো ডাউনলোড কৰিব পাৰিব। সো বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।